ব্ৰেকআপ এইটো এটা প্ৰধান সমস্যা এতিয়াৰ সময়ত। এইটো এতিয়া মেক্সিমাম ল'ৰা ছোৱালীৰ জীৱনত সংঘটিত হৈছে। লাভ হোৱাৰ পিছত ব্ৰেকআপ হ'লে আমি পাহৰি যাওঁ আমাৰ জীৱনৰ প্ৰধান কৰ্মসকলক। এট্ৰেকশ্যন অফ লাভ, যিটো ব্ৰেকআপ হোৱাৰ পিছত আমাক গঢ়ি তোলে এটা মানসিক ৰোগী, কৰি তোলে আমাক ফ্ৰাষ্ট্ৰেশ্যন। আৰু এই পৰিস্থিতিত আমি পাহৰি যাওঁ আমাৰ জীৱনৰ যত্নৰ কথা, আমাৰ পৰিবাৰৰ কথা। সকলো সময়ত অকলে থাকিব মন যায়। কিন্তু এটা কথা বন্ধু, তুমি কিয় এনেকুৱা কৰিছা? মনত ৰাখিবা এটা কথা যে তোমাৰ এই দেৱদাসৰ নিচিনা থকাত কাৰো কিবা নহয়। যি হ'ব অকল তোমাৰ নিজৰ জীৱনৰ। সি তোমাক এৰি গুচি গ'ল, যাবলৈ দিয়া। ব্ৰেকআপ দিছে, দিব দিয়া। বাদ দিয়া সকলো কথা আৰু খোজ দিয়া সফলতাৰ গভীৰতাত। তাইৰ দিয়া অন্ধকাৰটো তুমি তোমাৰ জীৱনৰ এটা আলোৰ উৎস বনাই লোৱা আৰু সফল হোৱা, যাতে সি ঘূৰি অহাৰ সময়ত তুমি ক'ব পাৰা যে মই হ'লো ব্ৰহ্মপুত্ৰ আৰু তুমি হ'লা তাত ডুবি যোৱা এখন নাও, যোনটো নাও কেতিয়াও উদ্ধাৰ নহ'ল আৰু কেতিয়াও নহ'ব। তাইৰ কথা নাভাবি তোমাৰ আধৰুৱা সপোনবোৰ সফল কৰাৰ চেষ্টা কৰা। সপোনবোৰৰ লগতে কেতিয়াও কনফৰ্মাইজ নকৰিবা। সি তোমাক এৰি গুচি গ'ল, তাতে কি হ'ল? বহুত দিনৰ সম্পৰ্ক ভাঙি দিল, একেলগত গোটেই জীৱন কটোৱাৰ কথা দিছিল, কিন্তু এতিয়া চব উল্টা কৰি গুচি গ'ল আৰু তুমি ফ্ৰাষ্ট্ৰেট হৈছা। এটা কথা শুনা, সূৰ্য ডুবি গ'লে মন বেয়া নকৰিবা, কাৰণ ৰাতি তৰাৰ জিকিমিকি কৰা আকাশ তুমি অনুভৱ কৰিব নোৱাৰিবা। আমাৰ জীৱনত সুখ আৰু দুখ দুটাই সমান পৰিমাণে থাকে। দুখৰ পিছত যেতিয়া সুখ হয়, সেই সুখৰ মজাই বেলেগ। সেইকাৰণে তাইৰ দিয়া দুখৰ পিছত তুমি সফল হ'বা, চাবা সেই সুখৰ মজাই বেলেগ হ'ব। সেইকাৰণে এতিয়া মন বেয়া নকৰি সফলতাৰ পথে আগুৱাই যোৱা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক সহায় কৰিবা। থেংকছ ফৰ ৱাচিং, কিপ ছাপৰ্টিং, কিপ লাভিং।